নমস্কাৰ এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো জৰুৰীকালীন অৱস্থাক লৈ কংগ্ৰেছক সমালোচনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰা পৰিলক্ষিত হৈছে যে জৰুৰী অৱস্থা ঘোষণা কৰাৰ বাবে কংগ্ৰেছে ক্ষমা খুজক এনেদৰে এতিয়া উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ খবৰ সবিস্তাৰে আপোনালোকৰ মাজত লৈ আহিছো দেখিব পোৱা গৈছে যে এবাৰ কংগ্ৰেছক সমালোচনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে জৰুৰী অৱস্থাৰ বাবে কংগ্ৰেছ দলে দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিব লাগে বুলি উল্লেখ কৰা পৰিলক্ষিত হৈছে ক্ষমা নিবিচাৰলৈকে সংবিধানৰ কথা কোৱাৰ নৈতিক অধিকাৰ নাই কংগ্ৰেছৰ আৰু এই সংবিধান ৰক্ষাৰ কথা কোৱা কংগ্ৰেছ দলে সংবিধানখনক অপমান কৰে এনেদৰে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে সমালোচনা কৰিছে জৰুৰীকালীন অৱস্থাক লৈ কংগ্ৰেছক সমালোচনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1975 চনৰ নীতি বিৰুদ্ধ জৰুৰী অৱস্থাৰ বাবে কংগ্ৰেছক বিনা চৰ্তে ক্ষমা খোজাৰ দাবী মুখ্যমন্ত্ৰীৰ ডাঙৰ খবৰ জনাইছো এতিয়া দেখিব পোৱা গৈছে জৰুৰী অৱস্থাৰ বাবে কংগ্ৰেছ দলে দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিব লাগে বুলি ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ কংগ্ৰেছক সমালোচনা কৰা পৰিলক্ষিত হৈছে দেখিব পোৱা গৈছে এই খবৰে এক প্ৰকাৰ ৰাজ্যৰ ৰাজনীতি টুলপাৰ লগোৱা পৰিলক্ষিত হৈছে গুৰুত্বপূৰ্ণ খবৰ জনাইছো ক্ষমা নিবিচাৰলৈকে সংবিধানৰ কথা কোৱাৰ নৈতিক অধিকাৰ কংগ্ৰেছৰ নাই আৰু সংবিধান ৰক্ষাৰ কথা কোৱা কংগ্ৰেছ দলে সংবিধানখনক অপমান কৰে জৰুৰীকালীন অৱস্থাক লৈ এনেদৰে এতিয়া কংগ্ৰেছক সমালোচনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1975 চনৰ নীতি বিৰুদ্ধ জৰুৰী অৱস্থাৰ বাবে কংগ্ৰেছক বিনা চৰ্তে ক্ষমা খোজাৰ দাবী জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ খবৰ জনাইছো এনেদৰে জৰুৰীকালীন অৱস্থাক লৈ কংগ্ৰেছক সমালোচনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে জৰুৰী অৱস্থাৰ বাবে কংগ্ৰেছ দলে দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিব লাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক সমালোচনা কৰা পৰিলক্ষিত হৈছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আহি পৰিছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো আজি 25 জুন আৰু 26 জুনৰ মাজনিশা 1975 চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশত জৰুৰী অৱস্থাৰ প্ৰৱৰ্তন কৰিছিল আৰু দেশৰ ইতিহাসত মাত্ৰ এবাৰৰ বাবেই আৰু অত্যন্ত বেআইনীভাৱে দেশত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰী অৱস্থা ঘোষণা কৰিছিল জৰুৰী অৱস্থাক প্ৰতিহত কৰিবলৈ গৈ লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত দেশজুৰি বিশাল আন্দোলন হৈছিল প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই অটল বিহাৰী বাজপেয়ী নানাজী দেশমুখ জৰ্জ ফাৰ্ণাণ্ডেজৰ দৰে নেতাসকলে কাৰাগাৰৰ পৰাও এই প্ৰতিবাদৰ সত্তা জীয়াই ৰাখিছিল কাৰাগাৰৰ বাহিৰত লোকতন্ত্ৰৰ সেনানীসকলে ৰাষ্ট্ৰজুৰি জৰুৰী অৱস্থাক প্ৰতিহত কৰিবলৈ প্ৰয়াস কৰিছিল আজিৰ এই দিনটোত আমি জৰুৰী অৱস্থাৰ বেদনাদায়ক আৰু অত্যন্ত গৰ্হিত কাম কাজক আকৌ এবাৰ সোঁৱৰণ কৰিছোঁ আৰু আমি সকলোৱে প্ৰতিজ্ঞা কৰিছোঁ যে দেশলৈ আকৌ কেতিয়াও আমি জৰুৰী অৱস্থাৰ সেই কলা দিনবোৰ উভতি আহিবলৈ নিদিওঁ দেশত জৰুৰী অৱস্থা প্ৰৱৰ্তন কৰা কংগ্ৰেছ দল আৰু প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দলটোৱে আজি সংবিধান ৰক্ষাৰ কথা কয় কিন্তু দেশত সংবিধানখনক ভৰিৰে মোহাৰি হত্যা কৰিবলৈ প্ৰচেষ্টা চলোৱা দলটোৱে আছিল কংগ্ৰেছ দল আজি এই দিনটোত আমি আকৌ এবাৰ কংগ্ৰেছ দলক দাবী কৰিছোঁ 1975 চনৰ সেই নীতি বিৰুদ্ধ জৰুৰী অৱস্থাৰ বাবে ভাৰতৰ ৰাইজৰ ওচৰত তেওঁলোকে বিনা চৰ্তে ক্ষমা খোজক আৰু দেশত কেতিয়াও পুনৰাই জৰুৰী অৱস্থা ঘোষণা কৰা নহ'ব বুলি তেওঁলোকে আমাৰ জনতাক প্ৰতিশ্ৰুতি দিয়ক আজি আমি অসমতো অসমৰ যিসকল লোকতন্ত্ৰ সেনানীয়ে লোকতন্ত্ৰক বচাই ৰাখিবৰ বাবে প্ৰচেষ্টা কৰিছিল চৰম ত্যাগ কৰিছিল তেওঁলোকৰ প্ৰতিও মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আজি 25 জুন আৰু 26 জুনৰ
মাজনিশা 1975 চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশত জৰুৰী অৱস্থাৰ প্ৰৱৰ্তন কৰিছিল আৰু দেশৰ ইতিহাসত মাত্ৰ এবাৰৰ বাবেই আৰু অত্যন্ত বেআইনীভাৱে দেশত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰী অৱস্থা ঘোষণা কৰিছিল। জৰুৰী অৱস্থাক প্ৰতিহত কৰিবলৈ গৈ লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত দেশজুৰি বিশাল আন্দোলন হৈছিল। প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই, অটল বিহাৰী বাজপেয়ী, নানাজী দেশমুখ, জৰ্জ ফাৰ্ণাণ্ডেজৰ দৰে নেতাসকলে কাৰাগাৰৰ পৰাও এই প্ৰতিবাদৰ সত্তা জীয়াই ৰাখিছিল। কাৰাগাৰৰ বাহিৰত লোকতন্ত্ৰৰ সেনানীসকলে ৰাষ্ট্ৰজুৰি জৰুৰী অৱস্থাক প্ৰতিহত কৰিবলৈ প্ৰয়াস কৰিছিল। আজিৰ এই দিনটোত আমি জৰুৰী অৱস্থাৰ বেদনাদায়ক আৰু অত্যন্ত গৰ্হিত কাম কাজক আকৌ এবাৰ সোঁৱৰণ কৰিছোঁ আৰু আমি সকলোৱে প্ৰতিজ্ঞা কৰিছোঁ যে দেশলৈ আকৌ কেতিয়াও আমি জৰুৰী অৱস্থাৰ সেই কলা দিনবোৰ উভতি আহিবলৈ নিদিওঁ। দেশত জৰুৰী অৱস্থা প্ৰৱৰ্তন কৰা কংগ্ৰেছ দল আৰু প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দলটোৱে আজি সংবিধান ৰক্ষাৰ কথা কয়, কিন্তু দেশত সংবিধানখনক ভৰিৰে মোহাৰি হত্যা কৰিবলৈ প্ৰচেষ্টা চলোৱা দলটোৱে আছিল কংগ্ৰেছ দল। আজি এই দিনটোত আমি আকৌ এবাৰ কংগ্ৰেছ দলক দাবী কৰিছোঁ 1975 চনৰ সেই নীতি বিৰুদ্ধ জৰুৰী অৱস্থাৰ বাবে ভাৰতৰ ৰাইজৰ ওচৰত তেওঁলোকে বিনা স্বত্তে ক্ষমা খোজক আৰু দেশত কেতিয়াও পুনৰাই জৰুৰী অৱস্থা ঘোষণা কৰা নহ'ব বুলি তেওঁলোকে আমাৰ জনতাক প্ৰতিশ্ৰুতি দিয়ক। আজি আমি অসমতো অসমৰ যিসকল লোকতন্ত্ৰ সেনানীয়ে লোকতন্ত্ৰক বচাই ৰাখিবৰ বাবে প্ৰচেষ্টা কৰিছিল, চৰম ত্যাগ কৰিছিল, তেওঁলোকৰ প্ৰতিও মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ।